সো হে গাইজ আপোনালোকক কি খবৰ আশা কৰোঁ সকলোৱে ভালেই। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট আপডেটটো হৈছে বেটেল গ্ৰাউণ্ড মোবাইল ইণ্ডিয়াৰ ওপৰত মানে পাবজিৰ ওপৰত। ৰিচেণ্টলি অৰুণাচল প্ৰদেশৰ বিধায়ক এজনে এটা টুইটত লিখি প্ৰধানমন্ত্ৰীলৈ এই বুলি লিখিছে, ভাৰতত পগো আনবেন হ'ব নালাগে বুলি কৈ এটা টুইট পঠিয়ালে। চ' এতিয়া কথা হ'ল কি, পৰাজ অফিচিয়েল নামৰ এটা ইউটিউব চেনেলে সেই বিধায়কজনৰ ওপৰত খং কৰি তেওঁক অপমান কৰিলে পগো আনবেন হ'ব নালাগে বুলি কোৱাৰ ওপৰত সৰুকৈ এটা ভিডিঅ' ক্লিপ দেখাই লৈছোঁ। ना हो मतलब 100 में से 90% गेम्स में टेंसेंट के शेयर रहते हैं, क्योंकि वो है ही गेमिंग कंपनी है, सबसे बड़ी गेमिंग कंपनी है, तो उसके शेयर तो रहेंगे। और इसने नोटिस के अंदर यही चीज़ें लिखी हैं कि पबजी मोबाइल को ही रीलॉन्च किया जा रहा है नेम चेंज करके। गन के नेम, भाई गन के नेम तो चेंज ही नहीं हो रहे, कौन सी कहाँ से इन्फॉर्मेशन निकाल रहे हो तुम, हैं? मतलब कुछ भी। यहाँ पर हम पबजी वालों के साथ ऑफिशियली जुड़े हुए हैं, हमें ही नहीं पता भाई गन के नाम भी चेंज हो रहे हैं, सिर्फ पबजी का नेम चेंज हो रहा है और हल्के फुल्के चेंजेस हैं अंदर 18 साल वालों के लिए, और 2-3 चेंजेस हो रहे हैं जो कि अभी हम नहीं बता सकते, जब गेम आएगी तभी सबके सामने आएगा। एक तो पहले इनकी फोटो देखो आप, मैं इनकी फोटो दिखाता हूँ आपको। ये आपको इंडिया के लग रहे हैं? सही सही बताना कमेंट करके, मेरी वीडियो जितने भी बंदे देख रहे हैं आप मेरे को बताना, ये मुझे तो नहीं लग रहा कि भाई ये इंडिया के हैं। बाकी उसके बाद इनकी बैनर वाली फोटो भी देख लेते हम, इसमें भी मुझे एक भी इंडियन नहीं लग रहा। अब शायद अरुणाचल प्रदेश के बंदे ही ऐसे दिखते हो, मुझे नहीं पता, मैं कभी मिला नहीं। চ' এতিয়া কথা হ'ল কি, সেই ভিডিঅ'টোক লৈ পৰাজে বহুত হেড পাইছে, আনকি তেওঁ ঘৰত আহি বহুত লোকে মানে বুজিছেই নহয়। চ' আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকেও ছ'চিয়েল মিডিয়াত যি টি ভিডিঅ' আপলোড নকৰিব, পিছলৈ বিপদ হ'ব পাৰে। ৰিচেণ্টলি পৰাজৰ মাকেও সকলোৱে আগত মাফ খুজিলে। চ' আমাৰ নেক্সট আপডেটটো হৈছে পাখি ৰাজবংশীৰ ওপৰত। তেওঁ এটা ইউটিউবত ভিডিঅ' আপলোড কৰি কৈছে যে আজিৰ পৰা কভাৰ ভিডিঅ' নবনাওঁ বুলি, যাৰ বাবে তেওঁ কভাৰ ভিডিঅ'ত দুটাকৈ ষ্ট্ৰাইক মাৰি দিছে। চ' সৰুকৈ এটা ভিডিঅ' ক্লিপ দেখাই লৈছোঁ, যদি সম্পূৰ্ণকৈ যদি ভিডিঅ'টো চাব বিচাৰে লিংক ইন দ্য ডেছক্ৰিপশ্যন। পৰা কভাৰ ভিডিঅ' মানে একো ভিডিঅ'ই নকৰোঁ, তেনেকুৱা কভাৰ ভিডিঅ' মানে কি হয় আজিকালি পাৰ্মিশ্যন মানে যিবিলাক কভাৰ ভিডিঅ' বনালে যিবিলাক ৰুল হয় ন, ৰুল চব মানে মই ফ'ল' কৰোঁ সেইবিলাক ৰুল। নতুনকৈ আপলোড দিছিলোঁ লেলা মজনু বুলি, আৰু এটা একে এবছৰ মানে হ'ল নেকি এইটো বনোৱা, চেনিৰাম বুলি ছিংগাৰ এজনীৰে গান আছিলে। এটা কাৰণে মানে বেয়া লাগিছে। আৰু ইউটিউবটো যেতিয়াৰ পৰা খুলিছোঁ তেতিয়াৰ পৰা মানে এবাৰ মানে ফাৰ্ষ্ট পাইছোঁ আৰু ষ্ট্ৰেকটো। দুটা ভিডিঅ' ডিলিট কৰি দিছে, তেওঁ এটাই ষ্ট্ৰেক দিছে। চ' আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ এণ্ড যোনসকলে মোৰ চেনেলটো নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজিলৈ বাই বাই।